কোমৰা কোমৰা হাঁহ বতিয়া এইটো এটা হাঁহ প্ৰিয় বন্ধু বান্ধৱীসকল, মই ক'ত আছোঁ? এটা দীঘলীয়া এটা ৰাস্তাত আছোঁ আৰু দীঘলীয়া ৰাস্তাৰ কাহিনী আপোনালোকক ক'ম। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটি ভিডিঅ' লগত পুনৰ অৰ্চনা সকলোকে স্বাগতম জনাইছোঁ। আজি মই এনেকুৱা এটা ঠাইলৈ আহিছোঁ, মই বহুত সৰুতে আৰু থকা আৰু কিছুমান কাম কৰি যোৱা আপোনালোকক ক'ম। গতিকে আজিও বহুত মিছ কৰোঁ এই ৰাস্তাটো। তেতিয়া অকল কেৱল সাধু বুলি নাভাবিব, কেৱল ইয়াত 4 ঘৰ মানুহ আছিল। এই ৰাস্তাটো অকল কেৱল বোকা এনেকুৱা হাবি, অকল গৰু চৰাব মানুহবিলাক আহে। আৰু এইফালে আহি গৈছোঁ মই ভিতৰলৈ, আৰু ভিতৰত বাহঁতৰ ভিতৰলৈ আহি আছোঁ। ঋতুৰাজ ক'ত যোৱা? বহিবলৈ গৈছা নেকি? আহা ভিতৰলৈ আহা। এইফালে আহি গ'ল চৰবত, আমাৰ এইফালে বোৱাৰী আনিছে। হাঁহি হাঁহি চৰবত গিলাচ খাই ল'ম, গৰম দিনৰ কথা হয় নহয়? তাৰপিছত চাহপানী খোৱাটো দৰকাৰ নাই, এয়া চৰবতে খাব লাগে গৰমত, আৰু চাহপানী খালে বেছি গৰম হয়। এইফালে কি আনিছে? আনাৰস খাব লাগিব দেই, আজি খোৱাতহে জুতি। আৰু যি কি নহওক, গৰম দিনত চাহ খোৱাটো বাঞ্ছনীয় নহয়, চৰবত খোৱাটো বাঞ্ছনীয়। ময়ো এইফালে লৈ ল'লোঁ চৰবত গিলাচ, আৰু চৰবত গিলাচ খাই বৈ বাহঁতৰ বাৰীখন পিছফালে চামগৈ। বহুত দিন চোৱা নাই, আৰু এয়া চৰবত খাই লৈছোঁ। তাৰপাছত চৰবত গিলাচ খাই এয়া চাওঁ কিনো আনাৰস। তাৰপাছত এইফালে মই আহি গ'লোঁ বাৰীখনলৈ। বহুত দুখ লাগে মোৰ বাৰীখনলৈ যেতিয়া আহোঁ, বালৈ খুব মনত পৰে, এখন বাৰী দেখিছেনে? আজি যদিও বা নাই, বাৰীখন খুব ধুনীয়া সজীৱ হৈ আছে, সেউজীয়া। প্ৰত্যেকজোপা গছত প্ৰত্যেকজোপা ফল মূল বা ভাগৰ মৰমবোৰ থাকি গৈছে। এইবোৰ তামোল গছ বাৰী দেখিছেনে? ৰছী এডাল টানি টানি বা মোক বুকুচাত লৈ ৰুইছিল যে, বুকুচাত ল'লে বোলে তামোল গছজোপা বোলে বেচিবলৈ লাগে। কিন্তু আজিও বহুত মিছ কৰোঁ। বা তুমি য'তে আছা ভালে কুশলে থাকা। প্ৰত্যেকজোপা গছত প্ৰত্যেকজোপা ফল মূলতে তোমাৰ মৰমখিনি থাকি গৈছে। বা বহুত মিছ কৰোঁ। চাওক, এইফালে কঁঠাল গছেই হওক, তামোল গছেই হওক, পাণ গছেই হওক, আজি বাই ৰুই থৈ যোৱা প্ৰত্যেকজোপা গছ বন সেউজীয়া হৈ আছে। চাওকচোন, যদিও বা নাই, গছ গছনিবিলাক কিমান ধুনীয়াকৈ হালি জালি আছে। এইজোপা কঁঠাল চাওক, বাই ৰুই থৈ যোৱা। আজিও বাৰীখন দেখিলে খুব মনত পৰে বালৈ। বা বহুত কষ্ট কৰি বাৰীখন কৰিছিল। মই তেতিয়া 6 বছৰ বয়স, বা অকলশৰীয়া আছিল এই ঠাইডোখৰত। এইফালে চাওক, বা কচু খেতিও কৰিছিল। এতিয়াও বাই কৰি থৈ যোৱা নহয়, কঠীয়াবোৰ আছে, বোৱাৰীজনীয়ে কৰে। আৰু ইয়াত মানুহ প্ৰায় বহুত কম আছিল, মানুহ নাছিলেই। এইফালে আহি গ'লোঁ ওচৰৰে বা এজনী ঘৰলৈ। বাজনী নাতিজনীয়ে ইমান ধুনীয়াকৈ আমাৰ সেৱা জনাইছে চাওক। আৰু জ্যেষ্ঠসকলে যদি এনেকৈ সৰুৰে যদি শিকোৱা হয়, প্ৰত্যেকটো ল'ৰা ছোৱালী এনেকুৱা এটা আদৰ হয়। আমি ক'লৈ আহিলোঁ? তোমালোকৰ গাঁৱলৈ ফুৰিবলৈ আহিলোঁ ন, হয়নে? এই নমো কৰিবলৈ আমাৰ ছোৱালীজনীয়ে কি কাপোৰ পিন্ধে দেখিছেনে? এনেই মানুহক নমো নকৰে, বহুত ডাঙৰ মানুহক কেনেকৈ শুশ্ৰূষা কৰিব লাগে জানে তাই। আৰু প্ৰত্যেকযোৰ আলহী আহিলে চবকে সেৱা জনাই ভাল পায়। এইজনী ছোৱালী নামটো ক'ব জানে নাই? অংকুনা বৰা নে? অংকুৰিমা। মোৰ কিছুমান অতীতৰ কথা ক'লোঁ, আৰু এতিয়া খোৱা বোৱা কিবা আয়োজন কৰিছে। যাওঁচোন কি কৰিছে। ঋতুৰাজ, কি ধৰি আছা? এইটো হাঁহ মাৰিলে নেকি? হাঁহটো তেনেকৈ নকৰিবা, মুখখন নকৰিবা। থৈ দিয়া। নাচিবা নেকি হাঁহটো লৈ? নাচিবা। কোমৰা কোমৰা হাঁহ বতিয়া এইটো এটা হাঁহ এইটো কোমলীয়া এটা। ঘৰৰে হাঁহ আৰু ঘৰৰে কোমোৰা, খুব ধুনীয়া এখন আঞ্জা হ'ব। আৰু খাই বৈ আমিও যাবগৈ লাগে। ফাইনেলি আমি টমটমত উঠি ল'লোঁ, যামগৈ, বেছি দূৰ নহয়, 1 কিলোমিটাৰ ঘৰলৈ। সকলোকে এৰিছোঁ দেই। কৃষ্ণ কৃষ্ণ।